বন্ধুসকল নিশ্চয় ভালে আছে নহয়। আজি এনেকুৱা এটা টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আহি আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনে সেইজন মানে এইজনে হৈছে চন্দন কুমাৰ পেগু, মিচিং কমেডিয়ান এক্টৰ, আৰু তেওঁৰ লগত আছে তেওঁৰ সতীৰ্থ মৃণাল দলে। তেওঁলোকৰ দুজনৰ ফটো আৰু ফিল্ম শ্বুটিঙৰ এক মুহূৰ্তত মিচিঙৰ জনপ্ৰিয় অভিনেতা ফিৰোজ পেগুৰ সৈতে চন্দন কুমাৰ পেগু কেমেৰা ষ্টেণ্ডৰ কাষত বহি আছে। আৰু আন এক ছবিত এইদৰে তেওঁ হোমগাৰ্ডৰ দৃশ্যত আৰু তেওঁ ৰাজনৈতিক সভাত অংশগ্ৰহণ। আৰু আন এক ফিল্ম শ্বুটিঙৰ সময়ত সতীৰ্থৰ লগত ফটো। জনপ্ৰিয় কমেডি এক্টৰ চন্দন পেগু বৰ্তমান ক'ত আছে? আপোনালোকক আজি তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মই আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তাহানিতে একপি চন্দন পেগুৰ সৈতে মোৰ একপি ফটো। সেই সময়তে তেওঁৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। আৰু এই চন্দন পেগু, তেতিয়া চন্দন পেগু আজিৰ কি অৱস্থাত আছে আপোনালোকে এবাৰ চাওকচোন। চন্দন কুমাৰ পেগু বৰ্তমান ডিব্ৰুগড় মেডিকেলৰ ICUত ভৰ্তি হৈ আছে। ভিডিঅ' টপিকটো হৈছে এই ধৰণৰ, যিহেতু মিচিং কমেডিয়ান এক্টৰ চন্দন পেগুৱে হঠাৎ প্ৰেছাৰ ষ্ট্ৰক হৈ বৰ্তমান এতিয়া পেৰালাইচিছ অৱস্থাত তেওঁ ডিব্ৰুগড়ৰ মেডিকেলত ICUত ভৰ্তি কৰোৱা হৈছে। আৰু সেই সময়ত বহুত লোকে বহুতভাৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, বিশেষকৈ ফেচবুকত নানান ধৰণে তেওঁৰ ওপৰত কমেণ্ট কৰিছে। সেইবোৰ কি ভাবি কমেণ্ট কৰিছে তেওঁলোকেহে জানে। আৰু এই কমেণ্টত লিখা আছে, ৰাজু পেগুৱে মৰি যোৱা কি জয় হ'ব বাই, কি কৰি আদা তি কি হ'ব। আৰু এনেকুৱা যদি কমেণ্ট আহে আপোনালোকে কমেণ্টটো ভালকৈ চাবচোন। আজি চন্দন পেগুৰ কাৰণে সমগ্ৰ অসমৰ মিচিঙেই নহয়, জাতি জনগোষ্ঠী সকলোৱেই কান্দি আছে, কিন্তু তাৰ মাজতো তেওঁলোকে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। এই কমেণ্টবোৰ আপোনালোকে চাওকচোন।